হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি যিহেতু মানুহজন ঘৰতে আছে, এয়া চক পোৱা গোল নেমু পৰাত লাগি গৈছে। দেউতাই আৰু সিয়ে ওপৰত গোল নেমু পাৰি আছে। গছজোপা অকণমান ভাঙি গৈছে, সেই গোল নেমুবোৰ পাৰিবলৈ অলপ দিগদাৰ হৈছে। এয়া চক গোটেই গোল নেমুখিনি পাৰি ল'লে। গোটেইখিনি নাই, এতিয়াও বহুতখিনি থাকিলেই বাৰু পাৰিবলৈ কাৰণে। গোল নেমু নিমখত ভৰাই থৈ দিব লাগে, বহুত পুৰণা হ'লে মানে পেটৰ কাৰণে ভাল বুলি কয়। সেয়ে এনেকৈ ভৰাই থ'ব। যিহেতু ইমান গৰম পৰিছে, মানুহজনে ক'লে ব'লা অলপ ওলাই যাওঁ। তাৰপিছত ধুনীয়াকৈ গৈ মেলি ভাত চাত খাবলৈ মন যোৱা নাই, যিহেতু ধুনীয়াকৈ অকল পানী খাইছোঁ, পানীহে খাই আছোঁ আৰু এইকেইদিন। পানীয়ে পেট ভৰ্তি হৈ গৈছে। কুঁহিয়াৰ ৰস 2 গিলাচ খাই ল'লোঁ, কিন্তু কুঁহিয়াৰ ৰসটো খাই ইমান ভাল নালাগিলে, কুমলীয়া কুঁহিয়াৰ। তথাপিও খালোঁ আৰু, কিনো কম নহয়নে জানো, ইমান গৰমখনত কষ্ট কৰি আছে, সেয়ে বেয়া লাগে ক'বলৈ। ইমান ধুনীয়া লাগিছে পৰিৱেশটো চাওকচোন। গৈ আছোঁ হাৱা খাই গৈ পাই দেখিছোঁ ভাগিনজনী আৰু ভিনদেউৱে পুৱা মাছ ধৰি আছে। মাছ কি পালে জানেনে? অকল কাৱৈ মাছ এজনী। ঘূৰি আহোঁতে এয়া চম্বুক লগ পালে, সি বিস্কুটৰ পেকেট এটা কিনি নিদিয়ালৈকে নেৰিলে। তাৰপিছতে আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে। ভিডিঅ'টো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।